পিছফালে ছোৱালী এটা লাগি তো মানে এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ আহিব আমাৰ ইয়াত মামা মামা মানে হিমন্ত বিশ্ব শৰ্মা যিজনে পুৰা চাইকেল চলাই আহিব আমাৰ ক্ৰিকেট খেলা ফিল্ডখনত যিখন আমাৰ গাঁৱৰে হয় ক্ৰিকেট খেলা ফিল্ডখনতে আহি এসাঁজ ভাত খাব আৰু একেলগে মিলি চাইকেল চলাম খানা পিনা খাম চৰি ফাৰ্ষ্টে মই কলেজৰ পৰা আহিলোঁ তো কলেজৰ ডেটটো চেঞ্জ কৰিলোঁ তাৰ পৰা দেখাই আছোঁ আমি যিখন ফিল্ডত কাইলৈ আহিব भाइयों बहनों ध्यान से सुनो आज यहाँ पर आने वाला है मामा हमारे आसाम का मामा जिले का मामा हमारे मामा तुम्हारे मामा सिर्फ मामा और उसका नाम है हिमंता मामा सॉरी हिमंता मामा আহিব আজি এইখন ফিল্ডতে পুৰা প্ৰিপাৰেশ্যন চলি আছে তো যেতিয়া চাইকেল চলাই আহিব তেতিয়া দেখাম আৰু এতিয়া অলপমান কিবা কিবি কি যা যোগাৰ চলিছে তাকে দেখাই আছো আপোনালোকক চাই যাব ইমান দূৰ মামাৰ পাছত ঘূৰি এতিয়া বৰ্তমান অৱস্থাত খাদ্য আৰু ইয়াত দালি আৰু মাংস মই অলৰেডি 2টা প্লেট লৈ লৈছোঁ আৰু মইনা এটা লৈছে কাৰণ মোৰ বহুত বেছি খোজকাঢ়িব লগা হ'ল তো অলপ বেছি পৰিমাণে খাইছোঁ আৰু লগত মোৰ গোটেই ফেমিলি আছে এতিয়া খোৱাই খাইছে আৰু উঠি গৈ পানী বটল য'তে ত'তে পেলাই মেলি গুচি গৈছে তো এতিয়া প্ৰব্লেমটো হৈছে এইখনে ফিল্ডখন যিখন ফিল্ডত আমি সদায় ক্ৰিকেট খেলোঁ তো ক্ৰিকেট খেলা কেইদিনমানৰ কাৰণে অফ থাকিব কাৰণ এইখিনি জাবৰ জোঁথৰ চাফা কৰিব লাগিব কাৰণ ইমানেই জাবৰ জোঁথৰ ইমানেই লেতেৰা হৈ গৈছে আপোনালোকে চাগে কেমেৰাৰ দ্বাৰা অলপ হ'লেও ধৰিব পাৰিছে যে কিমানখিনি লেতেৰা হৈছে তো কিমান দিনলৈকে খেলিব নাপাম ভগৱান জানিব আৰু মামা জল্দি ঠিক কৰি দিয়া আজি গাঁওখনত মানুহৰ সংখ্যা ইমানেই বেছি কি ক'ম আৰু মামা আহিছে বুলি মানুহৰ সংখ্যা কমাই নাই মামা গুচি গ'ল তথাপিতো এতিয়াও মানুহৰ সংখ্যা যথেষ্ট বেছি আছে কিন্তু মাইনাছ পইণ্ট এটাই কি মই মামাৰ ভিডিঅ' কৰিব যাওঁতে যিখিনি খানা খোৱা মানুহ আছিল মানুহখিনি মই ভিডিঅ' দেখাবই নোৱাৰিলোঁ আপোনালোকক কিন্তু দেখা পোৱা হ'লে ভাবিলে হয় কিমান যে মানুহ আছে কিমান খালা 3 থালি মাৰিছে 3 থালি মামা বস্তু একদম পুৰা দিছে আদাতকৈ মই বেছি মই এক প্লেট মাৰিছোঁ কিন্তু মানুহৰ সমান খাব পৰা নাই কিন্তু আকৌ বোলে তুমি 4 থালি মাৰিছা 4 থালি মই নাই লৈছিলোঁ কিন্তু লাদেনক দি দিলোঁ ইয়াক দি দিলোঁ ভণ্টি তুমি কিমান মাৰিছা ভণ্টি তুমি কিমান মাৰিলা আহি যায় ন খাই লোৱা কি কথা আছে মামাই ফ্ৰী খাদ্য দিছে চব খাই লোৱা ইয়াত দিছে নেকি এইজন কোন ব্যক্তি নাজানো মই কিন্তু আৰে ভাই তুমি খাইছা আৰু ঘৰলৈ লৈ গৈছা বঢ়িয়া যিমান যি নহওক তুমি ঘৰৰ কথাও চিন্তা কৰিছা সেইটোৱে ভাল লাগিছে হিমন্ত মামাক লগ পাই কেনেকুৱা লাগিলে ভাল লাগিলে দেখাত কেনেকুৱা ভালে তুমি এপিনে চোৱা আকৌ এইফালে চোৱা আকৌ তোমাৰ মামাই হাঁহিটো কেনেকৈ মাৰিছিলে এইটো কোৱাচোন ভাইটি এইবিলাক কেটাৰিং পাৰ্টি এইবিলাক এই আজি বাকী কেটাৰিং কৰিলা ন এটা কাম কৰাচোন তুমি হিমন্ত মামাক দেখা পালা নাই পালো হিমন্ত মামা হাঁহিটো কেনেকুৱা ভাইটি হেৰি তুমি হিমন্ত মামাক দেখা পালা নাই আজি দেখা পালো কিন্তু টপা মাথাটোৱে দেখা পালো
হিমন্ত মামা হাঁহিটো কেনেকুৱা इस सज्जन को क्या तकलीफ है भाई বৌৰা তোমাৰ হিমন্ত মামা আমাৰ দেখা পাই কেনেকুৱা লাগিলে তোমাৰ এনে মনৰ ভাৱনাটো কোৱাচোন তুমি কি ভাবিছা হিমন্ত দাক দেখি কি ভাবিছা কি তুমি বহুত ভাল লাগিলে আৰু কিবা কুৱেশ্যন সুধিছিলা তুমি মই সুধিলো যে বুলেটখন কেতিয়া দিব বুলেটখন কেতিয়া দিব ন কৈছিলে ছোৱালী এজনী থাকিব লাগিব বোলে পিছত বঢ়িয়া আহিছে এতিয়া তেলটোহে দাম কমিব লাগে হয় নে তেতিয়া চলাব পাৰিব বোলে মইতো ডাইৰেক্ট সুধিছো যে মোৰ বাইকো আছে মোৰ গাৰ্লফ্ৰেণ্ডো আছে মোক লাগে অকল তেলটো কম দাম কৰি দিব লাগে নেকি আমাৰ মানে 100 হ'ব নালাগে যাতে 70 মানতে অফ হৈ যাব লাগে মানে তোমাৰ মামাক দেখা পাই কেনেকুৱা লাগিলে বঢ়িয়া ন বহুত হেণ্ডচাম আছে ন মামা মামা কাৰ তোমাৰ আমাৰ মানে আমাৰ সকলোৱে নে কি কোৱা মামা হাঁহিটো কেনেকুৱা লাগিলে তোমাৰ মামা হাঁহি তোমাৰ হাঁহিটো একেই কেনেকে হাঁহিছিলে মামা আজি দিনটো বহুত বেছি এনজয় কৰিলোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব থেংক ইউ खत्म बाय बाय टाटा गुड बाय